ব্ৰহ্মপুত্ৰ নদীত পৰি সলিল সমাধি বিহালী এগৰাকী যুৱকৰ। বিহালী বটিয়ামাৰীৰ এজন যুৱক ব্ৰহ্মপুত্ৰ নদীত পৰি সলিল সমাধি। বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বটিয়ামাৰী গাঁৱৰ নিবাসী চুলকু তেলেঙাৰ পুত্ৰ বাবুল তেলেঙা নামৰ যুৱকজন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা শিৱ মন্দিৰৰ ঘাটত পানীত পৰি সলিল সমাধি ঘটে। জানিব পৰা মতে আজি বিয়লি সময়ত নাও লৈ মাছ মাৰিবলৈ যোৱা ২০ বছৰীয়া বাবুল তেলেঙা নদীত পৰি যায়। ইয়াৰ পিছত বহু সময় ধৰি তেলেঙাৰ মৃতদেহ পোৱা নাছিল। শেষত যি ঠাইত পৰিছিল সেই ঠাইতে পলসত মূৰ সোমাই থকাৰ অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে স্থানীয় নুমল ঢকাল, দীপক তেলেঙা, গমন ভৰালী আৰু গংগাৰাম চৌধুৰীয়ে। ইয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। দীপক তোর নাম